একজেক্টলি। আৰু তাতেই মই বিস্মিত হওঁ। মোৰ মত কি জানা অৰুণাভ? অবৈধ হ'লেও দুজনৰ মাজৰ ভালপোৱাত যদি আন্তৰিকতাৰ ত্যাগ আৰু গভীৰতা থাকে তেনেহ'লে তাক অন্যায় বুলি মই ক'ব নোখোজোঁ। সন্ধিয়া হেলিপেডৰ ওপৰত বহি আকাশলৈ মুখ ঘূৰি অৰুণাভে ভাবিছিল ডেনিছৰ কথা। নিজৰ ওপৰত কিমান বিশ্বাস থাকিলেহে চাগে মানুহে ডেনিছৰ দৰে এনেকুৱা অসামাজিক কথা ক'ব পাৰে। এনেকুৱা কথা কোনোবাই ক'লেই অৰুণাভৰ কিয় মনলৈ আহে অৰুণিমা বাইদেউৰ কথা। পৃথিৱীত খুব কম মানুহেই থাকে যাৰ কথা মনলৈ আহিলেই হৃদয়ৰ গভীৰেৰে এক শান্ত সুন্দৰ সুগন্ধি বতাহ ধীৰে ধীৰে বৈ যায়। কোনো পোৱা নোপোৱা দিয়া নিয়াৰ তাগিদাবিহীন মুহূৰ্তৰ এটা দৃষ্টি, বাংময় নীৰৱতা, সেইখিনিয়ে যথেষ্ট হৃদয়ৰ মন ভৰাই তুলিবলৈ। সমাজৰ সীমাবদ্ধতাই জানো বিশালতাৰে ভৰা এই অনুভূতিক কেতিয়াবা ৰোধ কৰিব পাৰে? ডেনিছৰ বেলিকা নোৱাৰে। আৰু অৰুণাভৰ বেলিকা? অৰুণাভে কিজানি এই প্ৰশ্নৰ উত্তৰ এতিয়াও নাজানে। সঁচাকৈয়ে নাজানেনে? ৰাতিৰ আকাশলৈ চালে অৰুণাভে। নক্ষত্ৰ খচিত ৰূপালী আকাশ, আদিগন্ত বিস্তৃত। অৰুণাভ যেতিয়া কিশোৰ আছিল, অৰ্জুন মামাই আকাশলৈ আঙুলিয়াই কৈছিল, সেয়া কালপুৰুষ। দক্ষিণ আকাশত সেই যে দেখিছ, সেয়া লুব্ধক আৰু অগ্ৰস্ত। দক্ষিণ পূবৰ পৰা উত্তৰ পশ্চিমলৈ সেয়া হাতীপতি। আৰু সেয়া কি দেউতা উত্তৰৰ ফালে, বৰ উজ্জ্বল যে? ৰুমিয়ে সুধিছিল। সেয়া ধ্ৰুৱতৰা। পথ হেৰাই গ'লে ই মানুহক পথৰ নিৰ্দেশ দিয়ে। আজি অৰুণাভে অনুভৱ কৰিছে, জীৱনৰ কিছুমান দিশহৰা মুহূৰ্ত থাকে, যিবোৰ মুহূৰ্তত সেই ধ্ৰুৱতৰায়ো পথৰ নিৰ্দেশ দিয়াত বিফল হয়। এনেকুৱা কঠিন পৰীক্ষাৰ মুহূৰ্তত নিজকে সম্বল কৰি মানুহে পথৰ সন্ধান কৰিবলগীয়া হয়। তললৈ চালে অৰুণাভে। সমুদ্ৰত জোৱাৰ উঠিছে। সাপৰ নিচিনাকৈ জলমল সমুদ্ৰৰ ঢৌৱে ফেট তুলি ওপৰলৈ উঠাৰ আপ্ৰাণ চেষ্টা কৰিছে। কেতিয়াবা অবাধ্য সমুদ্ৰই এনেকৈ খেলা কৰে। একেখন সমুদ্ৰৰে কত যে বিচিত্ৰ ৰূপ। কেতিয়াবা পাৰি দিয়া অস্বচ্ছ পৰ্দাৰ দৰে নিস্তৰংগ, পিছ মুহূৰ্ততে উদ্দাম উল্লাসত গৰ্জনৰত। ভাগি পৰা ঢৌত প্ৰতিবিম্বিত হৈছে কম্পিত ৰাতিৰ আকাশ। কত আলোক বৰ্ষ দূৰৰ অগণন তৰাই সাঁতুৰি আছে উচ্ছল সমুদ্ৰত। সেই অগণন তৰাৰ মাজতে হয়তো লুকাই আছে অৰ্জুন মামাৰ ৰুমি। অন্তত অৰ্জুন মামাই আজিও তেনেকৈ বিশ্বাস কৰে। যন্ত্ৰণাময় হৃদয়ৰ বাবে যুক্তি বহিৰ্ভূত বিশ্বাসো কেতিয়াবা শান্তিৰ প্ৰলেপ। সেইকাৰণেই চাগে পৃথিৱীত এতিয়াও ভগৱান জীয়াই আছে। অৰ্জুন মামাৰ চিঠিৰ কথা অৰুণাভৰ মনত পৰিল। মোৰ বাবে তই ৰুমিনিমিৰ নিচিনা। ৰুমিনিমিক লৈ বহুত স্বপ্ন আছিল, বহুত আশা আছিল। সেই কথা তই এই বয়সত নুবুজিবি। সকলো আশা, সকলো স্বপ্ন মানুহৰ পূৰণ নহয়। তথাপি মানুহে স্বপ্ন দেখে, আশাৰে অনাগত সময়লৈ অপেক্ষা কৰে। নিমিৰুমিক হেৰুৱাৰ পিছত তোক লৈ মোৰ জীৱনৰ সমস্ত স্বপ্ন, সমস্ত আশাই গঢ় লৈ উঠিছে। এতিয়া মৃত্যুপথৰ যাত্ৰী মই। কোনদিনা পৃথিৱী এৰাৰ নিৰ্দেশ আহে তাৰ বাবেই প্ৰতিটো মুহূৰ্ত অপেক্ষা কৰি থাকোঁ। তোৰো বয়স হৈছে। নিমিৰুমিক হয়তো কোনোদিনেই আৰু ঘূৰাই নাপাম। কিন্তু তোৰ বোৱাৰীৰ জৰিয়তেই যদি এই বয়সত নিমিৰুমিক বিচাৰি পালোহেঁতেন, তেনেহ'লে মৃত্যুৰ সময়ত আৰু কোনো দুখ নাথাকিলহেঁতেন। এজনে আনজনৰ মনত জগাই তোলা বিশ্বাস আৰু প্ৰত্যাশাই যুগে যুগে সৃষ্টি কৰি আহিছে মানৱীয় সকলো জটিলতা, সকলো যন্ত্ৰণা। অথচ এই আশাৰ বিশ্বাসক ভেটি হিচাপে লৈয়েই আজিও থিয় হৈ আছে মানুহৰ পৰিয়াল, সমাজ। ডেৰিক ফ্ল'ৰত এতিয়া প্ৰায় কাম বন্ধ হৈ আছে। চিমেণ্টেশ্যন হৈ গৈছে। ধৰিত্ৰী গৰ্ভৰ গভীৰলৈ সোমাই যোৱা সুৰংগৰ নিচিনা সুদীৰ্ঘ খাদ স্থায়ী কৰিবৰ বাবেই ঢালি দিয়া হৈছে চিমেণ্টৰ আৱৰণ। এতিয়া অপেক্ষা কৰিব লাগিব চিমেণ্ট কঠিন নোহোৱালৈকে। ডিনাৰৰ পিছত ডেনিছে লগ ধৰিলে, অৰুণাভ, মোৰ হাতত ভাল কেছেট এটা আছে, ব'লা চোৱা যদি। আজি থাকক, ফিলিং শ্লিপি। অৰুণাভে কেবিন বন্ধ কৰি বিচনাত পৰিল। সমুদ্ৰৰ ওপৰত বন্ধ কেবিনৰ ভিতৰত দুচকু মুদি অৰুণাভৰ গুচি যাবৰ মন গ'ল সাগৰ, নদী, অৰণ্য পাৰ হৈ অৰ্জুন মামাৰ ওচৰলৈ, যাৰ সান্নিধ্যত তেওঁ পাৰ কৰি দিছে সুদীৰ্ঘ শৈশৱ আৰু কৈশোৰ। মাক আৰু দেউতাকৰ মৃত্যুৰ পিছত অৰ্জুন মামাই খনিকৰৰ দৰে গঢ়ি তুলিছিল অৰুণাভৰ জীৱন। সেই অৰ্জুন মামাৰ মৃত্যুৰ সময়ৰ এটা মাত্ৰ বাসনা পূৰণ কৰাৰ দায়িত্ব জানো অৰুণাভৰ নাই? কেতিয়াবা কি তীব্ৰ বাসনা জাগে এৰি অহা কৈশোৰ আৰু শৈশৱলৈ গুচি যাবলৈ। পৃথিৱীৰ সকলো জানতে পাছলৈ যাবলৈ বেগগেৰৰ ব্যৱস্থা আছে। জীৱনেই হয়তো একমাত্ৰ জান য'ত কোনো বেগগেৰ নাই। পৃথিৱীৰ সকলো দিয়াৰ প্ৰতিশ্ৰুতি দিলেও কোনো মানুহে কেতিয়াও অতীতলৈ ঘূৰি যোৱাৰ সম্ভাৱনা নাই।
সেইকাৰণেই চাগে কেতিয়াবা কেতিয়াবা এৰি অহা সময় মানুহৰ ইমান ঈপ্সিত। সেই নিশা অৰুণাভে এটা সপোন দেখিলে। সুনীল সমুদ্ৰৰ আলফুল ঢৌৰ ওপৰেৰে বহুত দূৰৰ কোনোবা গ্ৰহান্তৰৰ পৰা শুকুলা নাৱত উঠি উপঙি আহি আছে এক অচিন পৰী। স্বচ্ছ উত্তৰীয়ৰে ঢাকি ৰখা পদুমৰ দৰে মুখ, চিনাকি চিনাকি অথচ অচিনাকি। ওচৰৰ পৰা অৰুণাভে চাবলৈ চেষ্টা কৰিলে স্বপ্নৰ সেই ৰহস্যময়ী নাৰীৰ মুখ। নাই, ৰূপালী নহয়। ওচৰ চপাৰ লগে লগে অৰুণাভৰ অনুভৱ হ'ল এক সুৰভিত ফুলৰ সতেজ সুগন্ধৰে ভৰা বতাহে যেন স্পৰ্শ কৰি গ'ল সমস্ত হৃদয়। দুয়ো চকু মেলি অৰুণাভে ভালদৰে চালে। অনুৰাধা নে অৰুণিমা বাইদেউ? অন্ততঃ ৰূপালী নহয়। চিনি পোৱাৰ আগে আগে সেই ৰহস্যময়ী পৰী ধীৰে ধীৰে ফেড আউট হৈ গ'ল তৰংগায়িত সমুদ্ৰৰ মাজত। স্বপ্ন ভঙাৰ পিছত অৰুণাভ অন্ততঃ এটা কথাত নিশ্চিত হ'ল, যি আৱেগ দীৰ্ঘদিন জুৰি ৰূপালী নামৰ এক সীমনাত দোদুল্যমান অৱস্থাত আবদ্ধ হৈ আছিল, সেই আৱেগ শিকলি ছিঙি মুক্ত হ'ল। সপোনত অৰুণাভে নিশ্চিতভাৱে ৰূপালীক দেখা নাই। সেই একেই ৰাতি ৰূপালীয়ে অন্য এক সপোন দেখিলে। এক অবিশ্বাস্য সুন্দৰ ফুলৰ দলিচাৰ ওপৰেৰে ৰাতিপুৱা স্নানৰ শেষত ধীৰে ধীৰে খালী ভৰিৰে খোজকাঢ়ি গৈছে ৰূপালী। ৰূপালীৰ শৰীৰ ভৰহীন, শূন্যৰ মাজেৰে উটি গৈছে তাইৰ আলফুল শৰীৰ। বতাহত ভাহি আহিছে বনফুলৰ সুঘ্ৰাণ। হঠাতে আতংকিতা ৰূপালী থমকি ৰ'ল। ফুলৰ দলিচাৰ অন্তত অগণন কাঁইটেৰে ভৰা এক অদ্ভুত জোপোহা। হানিত অস্ত্ৰৰ দৰে সেই জোপোহাৰ গাত অ'ত ত'ত তেজৰ দাগ। কাঁইটৰ ওপৰত পৰি আছে এটা ভ্ৰূণ প্ৰতিম শিশুৰ ৰক্তাক্ত নিথৰ দেহ। হঠাতে সাপৰ দৰে এক ভয়ংকৰ শীতলতাই ৰূপালীৰ সমগ্ৰ শৰীৰ হেঁচা মাৰি ধৰিলে। তাইৰ শ্বাস প্ৰশ্বাস যেন বন্ধ হৈ গৈছে। অন্ধকাৰৰ মাজেৰে কোনোবা মৃত্যুদূতে তাইক টানি লৈ যাব খুজিছে কোনোদিনে নেদেখা অন্য এক অচিন পৃথিৱীলৈ। নাই, ৰূপালী এই মুহূৰ্তত মৰিব নোখোজে। আৰু মাত্ৰ কেইটামান মাহ ৰূপালীয়ে এইখন চিনাকি পৃথিৱীতে জীয়াই থাকিব খোজে। নিজৰ বাবে নহয়, অইন কাৰোবাৰ বাবে। চিঞৰি চিঞৰি কাৰোবাক মাতিবৰ মন গ'ল ৰূপালীৰ। মুখ বচাই তোলা, ডাক্তৰক মাতি দিয়া প্লিজ। কিন্তু কোনো ডাক্তৰে জানো কেতিয়াবা মানুহক বচাই ৰাখিব পাৰে? কোনোবাই যদি মন প্ৰাণ দি প্ৰেম আৰু স্নেহেৰে নিবিচাৰে, তেনেহ'লে পৃথিৱীত জানো কোনোবাই কেতিয়াবা বাচি থাকিব পাৰিছে? ৰূপালীক কোনে বিচাৰে? আতংকিত দৃষ্টিৰে ৰূপালীয়ে চকু মেলিলে। সমুদ্ৰৰ গৰ্জন ভাঙি আহিছে খোলা খিৰিকীৰে। সমগ্ৰ পৃথিৱী যেন অন্ধকাৰময়, ক'তো অকণো পোহৰৰ চিন নাই। কি ভয়ংকৰ, কঠিন, অবোধ অন্ধকাৰ। অন্ধকাৰৰ মাজেৰে এক ভয়াৰ্ত দৃষ্টিৰে তাই নীৰেণৰ ঘুমন্ত মুখলৈ চালে। নীৰেণৰ শ্বাস প্ৰশ্বাসৰ আশ্চৰ্যকৰভাৱে সাৱলীল শব্দ নিঃশব্দ বতাহৰ সৈতে ধীৰে ধীৰে মিহলি হৈ গৈছে। হঠাতে ৰূপালীৰ ভাৱ হ'ল নীৰেণ দত্ত যেন তাইৰ বাবে বহুত দূৰৰ এক অস্পষ্ট অচিনাকি পাথৰৰ মানুহ। তাৰ পিছত এক মুহূৰ্তৰ বাবেও ৰূপালীয়ে শুব নোৱাৰিলে। তীব্ৰ যন্ত্ৰণাময় সময় ধীৰে ধীৰে খহি পৰিল কোঠালীৰ আবদ্ধ গধুৰ বতাহত। ৰাতি আগবাঢ়ি গ'ল ৰাতিপুৱাৰ ফালে। চকু মেলি ৰূপালী অন্ধকাৰৰ মাজেৰে চাই ৰ'ল অসীম শূন্যতালৈ, যেন শূন্যতাৰো কেতিয়াবা ৰং নাথাকে, তেজৰ নিচিনা ৰং। ৰাতিপুৱা শুই উঠি ৰূপালীয়ে অদ্ভুত সংশয়েৰে ড্ৰয়িং ৰুমৰ বেৰত ওলমাই থোৱা কেলেণ্ডাৰত চালে তাৰিখ। যোৱা প্ৰায় 10 দিনৰ প্ৰতিটো ৰাতিপুৱা এক উদ্ভ্ৰান্ত দৃষ্টিৰে ৰূপালীয়ে এনেকৈ থিয় হৈ ৰৈছে কেলেণ্ডাৰৰ সন্মুখত। 10 দিন অভাৰডিউ। আগতেও ৰূপালীৰ নিয়মীয়া নাছিল, কিন্তু কোনোদিনেই ৰূপালীয়ে 40 দিনলৈ অপেক্ষা কৰিবলগীয়া হোৱা নাছিল। তেনেহ'লে ৰূপালীৰ অনুমানেই সত্য নেকি? কালি মুনমুনৰ সৈতে নীৰেণে ক'ব নোৱাৰাকৈয়ে ৰূপালী ডাক্তৰৰ ওচৰলৈ গৈছিল গ্ৰেভিনডেক্স টেষ্টৰ বাবে। বিবৰ্ণ ৰূপালীৰ মুখলৈ চাই ডাক্তৰে কৈছিল, আপুনি ইমান ৱৰিড হৈছে কিয়? কাইলৈ খবৰ ল'ব। মাজে মাজে অৱশ্যে হৰম'ন ডিছবেলেঞ্চৰ বাবেও এনেকুৱা হয়। আজিও দুপৰীয়া ৰূপালীয়ে মুনমুনক আহিবলৈ কৈ থৈছে। তোমাৰ কিবা এটা হৈছে। নীৰেণৰ মাতত ৰূপালী উচপ খাই উঠিল। এক মুহূৰ্তৰ বাবে তাই দৃষ্টি ৰাখিলেও নীৰেণৰ মুখত পিছ মুহূৰ্ততে নমাই আনিলে। কি হৈছে? একো হোৱা নাই। তোমাক কেনেকুৱা হেতা হেতা ৱৰিড লাগিছে? ৰূপালীৰ শৰীৰৰ ওপৰেৰে এটা নামহীন ভয়ৰ কঁপনি পাৰ হৈ গ'ল ধীৰে ধীৰে। দ্বিতীয়বাৰৰ বাবে তাই নীৰেণৰ চকুলৈ চালে। কি ঠিক, নীৰেণৰ অৱচেতন মনত হয়তো অংকুৰিত হৈ উঠিছে এক সন্দেহৰ বীজ। কিন্তু
নীৰেণৰ চকুত যেন কোনো দৃষ্টি নাই। গোটেই ৰাতিপুৱাৰ সময়ছোৱা বুকুৰ ভিতৰত দুটা হৃৎপিণ্ডই ঢুক ঢুককৈ শব্দ কৰি থাকিল। নীৰেণ অফিচলৈ যোৱাৰ পিছত বহু সময়লৈ বেলকনিত বহি ৰূপালীয়ে চাই ৰ'ল সন্মুখলৈ। সমুদ্ৰৰ দৃশ্য যিমানেই সন্মোহনকাৰী নহওক কিয় তাৰ ভয়াৱহতাও কেতিয়াবা কম নহয়। এই মুহূৰ্তত ভাৱ হৈছে সমুদ্ৰ ইমান উত্তাল, ইমান বিপুল আৰু ইমান বিশাল। আজি ইমান দিনৰ পিছতো ঢৌৰ চেহেৰা দেখিলে ৰূপালীৰ কলিজা দুৰু দুৰু কঁপে। দৈত্যৰ নিচিনা সেই অচিন ঢৌৰ মুখামুখি হোৱাৰ সাহস জানো তাইৰ আছে? বাইদেউ, মই যাওঁ, খানা হৈ গ'ল। কেতিয়া আহি সুকান্তই কামত হাত দিছিল ৰূপালীয়ে গমেই পোৱা নাছিল। অপ্ৰস্তুত ৰূপালী বহাৰ পৰা উঠিল। সুকান্ত যোৱাৰ পিছত তাই ঘৰৰ দুৱাৰ বন্ধ কৰি দিলে। কিবা এক উৎকণ্ঠা, দ্বিধা, সংশয়ে ভৰাই পেলাইছে বুকুৰ ভিতৰৰ সকলো শূন্যতা। দুপৰৰ নিৰ্জনতাই সদায় মনৰ একাকিত্ববোধ গভীৰভাৱে জগাই তোলে। টিক টিক কৰি নিস্তব্ধতা ভংগ কৰা ঘড়ীটোলৈ চালে ৰূপালীয়ে। 12 বাজি গৈছে। বাথৰুমত সোমাল ৰূপালী। কাপোৰ সলনি নকৰাকৈ তাই শ্বাৱাৰৰ তলত বহিল। জলপ্ৰপাতৰ দৰে শৰীৰৰ ওপৰেৰে বৈ গ'ল শীতল পানীৰ সোঁত। কিয় জানো তাইৰ ভাৱ হ'ল ঘণ্টাৰ পিছত ঘণ্টা ধৰি স্নান কৰিলেই যেন জীৱনৰ সকলো সমস্যাৰ সমাধান হ'ব, আঁতৰি যাব মনৰ পৰা সকলো অস্থিৰতা, ভয় আৰু সংশয়। স্নানৰ শেষত ড্ৰেছিং মিৰৰৰ সন্মুখত থিয় হৈ ৰূপালীয়ে নিৰীক্ষণ কৰিলে নিজকে। মানুহে এইদৰে মাজে মাজে নিজৰ সন্মুখীন হৈ তন্ন তন্নকৈ পৰীক্ষা কৰি চাব লাগে হৃদয় আৰু বিবেক। চকুৰ তলত কালিমাৰ ৰেখা। দুটা আঙুলিৰে ডাঠকৈ চকুৰ তলত ক্ৰীম সানি ল'লে ৰূপালীয়ে। খোৱাৰ নামমাত্ৰ কৰি বিচনাত পৰি তাই কিছু সময়ৰ বাবে এনেই মেগাজিন এখন পঢ়াৰ চেষ্টা কৰিলে। এসময়ত তাই টোপনি গ'ল। কিমান সময় কলিং বেল বাজি আছিল ৰূপালীয়ে নাজানে। জাপ মাৰি উঠিল। ঘড়ীলৈ চাই দেখিলে 2 বাজি গৈছে। দুৱাৰ খুলি দিলে ৰূপালীয়ে। বাহিৰত মুনমুন। ইমান সময় বেল বজাইছোঁ, শুই আছিল নেকি বাইদেউ? লজ্জিত হাঁহি মাৰি ৰূপালীয়ে ক'লে, কেতিয়া জানো টোপনি আহি গ'ল। 1 মিনিট ৰ'বা দেই, মই ৰেডি হৈ লওঁ। শাৰীখন চেঞ্জ কৰিলেই হ'ল। ডাক্তৰ পাটনায়কৰ চেম্বাৰৰ সন্মুখত গাড়ীৰ পৰা নামিল মুনমুন আৰু ৰূপালী। সুন্দৰ পৰিচ্ছন্ন চেম্বাৰ। পাতল পৰ্দাৰ আঁৰত ভিতৰৰ কোঠালিৰ পৰা ভাহি আহিছে কম বয়সীয়া নাৰ্ছজনীৰ কণ্ঠৰ শব্দ। ৱেইটিং ৰুমত বহি আছে অধীৰ অপেক্ষাত কেইবাজনীও অচিনাকি নাৰী। এই বয়সত, এই অৱস্থাত ডাক্তৰৰ চেম্বাৰলৈ অহা নাৰীৰ মুখত অঁকা থাকে আশা আৰু স্বপ্নৰ ছবি। আহক মিছেছ দত্ত। ৰূপালীয়ে অনুভৱ কৰিলে ভৰিৰ আঙুলিৰ পৰা ধীৰে ধীৰে এটা শীতল কম্পন ক্ৰমশঃ ওপৰলৈ উজাই আহি তলপেটৰ কোনোবাখিনিত গোট মাৰি ৰৈ গৈছে। হাঁহি মাৰি ডাক্তৰ পাটনায়কে ক'লে, ৰিজাল্ট পজিটিভ, কনফাৰ্মড। ৰূপালীৰ এনেকুৱা লাগিল যেন ভৰিৰ তলৰ পৰা কোনোবাই আঁতৰাই লৈ গৈছে পৃথিৱী। এক অন্ধকাৰ গহ্বৰৰ সন্মুখত থিয় হৈ তাই যেন চাই ৰৈছে হাজাৰ মাইল দূৰৈৰ ৰিণি ৰিণি দেখা পোৱা কোনো এক আলোকিত প্ৰান্তৰলৈ।